হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত এই বিষয়ে আপোনালোকক ক'ম যে কনফাৰ্ম টিকেট এপটো আপুনি কেনেকৈ আপোনাৰ মোবাইলত লগ ইন কৰিব পাৰিব আৰু IRCTC একাউণ্টটো আপুনি কনফাৰ্ম টিকেট এপত কেনেকৈ এড কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত এই সকলো আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত আপুনি প্লে' ষ্ট'ৰটো অ'পেন কৰিব আৰু প্লে' ষ্ট'ৰটো অ'পেন কৰি পেলাই আপুনি ইয়াত কনফাৰ্ম টিকেট এপটো আপুনি ডাউনলোড কৰি ল'ব। ইয়াতে আপুনি টাইপ কৰিব কনফাৰ্ম টিকেট এপটো আপুনি ডাউনলোড কৰি ল'ব। মই এইটো ডাউনলোড কৰি থৈছোঁ অলৰেডি, সেইকাৰণে ইয়াত অ'পেন কৰিবলৈ আহিছে। মই এতিয়া অ'পেনত ক্লিক কৰি দিম, আপুনি ডাউনলোড কৰি পেলাই অ'পেন কৰি ল'ব। অ'পেন কৰা হোৱাৰ পাছত এনেকুৱা আপোনাৰ মোবাইলত অ'পেন হৈ যাব। তাৰপিছত প্ৰথমত চাবলৈ পাইছে লেংগুৱেজ ছিলেক্ট কৰিবলৈ আহিছে, আপুনি লেংগুৱেজটো ছিলেক্ট কৰি ল'ব। আপোনাৰ মোবাইলত তেনেকুৱা অ'পেন হৈ যাব কনফাৰ্ম টিকেট এপটো। তাৰপিছত আপুনি চাবলৈ পাইছে তলত ৰাইট ছাইডৰ তলত প্ৰফাইল অপশ্যনটোত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি ওপৰত চাবলৈ পাইছে লগ ইন দিয়া আছে, আপুনি লগ ইনত ক্লিক কৰিব। চাবলৈ পাইছে লগ ইন দিয়া আছে, আপুনি লগ ইনত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব আৰু আপুনি প্ৰচিডত ক্লিক কৰিব। মই মোৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিলোঁ। তাৰপিছত ইয়াত প্ৰচিডত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত OTP আহিব। OTPটো ইয়াত অট'মেটিক বহি যাব। OTPটো বহোৱা হোৱাৰ পিছত ভেৰিফাইড অট'মেটিক ক্লিক হৈ যাব। তাৰপিছত ইয়াত চাবলৈ পাইছে নাম্বাৰটো ভেৰিফাই হৈ গ'ল। তাৰপিছত ইয়াত চাবলৈ পাইছে ইমেইল ভেৰিফিকেশ্যন পেণ্ডিং দি আছে, আপুনি এডিটত ক্লিক কৰি পেলাই আপোনাৰ ইমেইলটো মানে ভেৰিফিকেশ্যন কৰিব লাগিব, ভেৰিফাই কৰিব লাগিব। চাবলৈ পাইছে ইয়াত আপুনি ভেৰিফাই দিয়া আছে ৰাইট ছাইডৰ ওপৰত, আপুনি ভেৰিফাইড ক্লিক কৰিব। চাবলৈ পাইছে ইমেইল ভেৰিফিকেশ্যন, ভেৰিফাইড ক্লিক কৰাৰ পাছত আপুনি আপোনাৰ ইমেইল আইডিটো ইয়াতে টাইপ কৰিব আৰু আপুনি ভেৰিফাই দিয়া আছে, আপুনি ভেৰিফাইড ক্লিক কৰিব। ইমেইল আইডিটো টাইপ কৰা হৈ গ'ল। এতিয়া আপুনি ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাইড ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ ইমেইল আইডিত OTP আহিব, আপুনি ক্লিক হেয়াৰ টু এণ্টাৰ OTP দিয়া আছে, চাবলৈ পাইছে তলত, আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ OTPটো আপুনি ইয়াতে বহাই দিব। বহোৱাৰ পাছত আপুনি ভেৰিফাই নাওত ক্লিক কৰিব। ভেৰিফাই নাওত ক্লিক কৰিব। তাৰপাছত ইয়াত আপোনাৰ চাবলৈ পাইছে ছাকচেছফুলি ভেৰিফাইড, মানে ইমেইল আইডিটো ছাকচেছফুলি ভেৰিফাইড হৈ গ'ল। তাৰপিছত চাবলৈ পাইছে আপুনি আপোনাৰ ইমেইল আইডিটো ওপৰত শ্ব' গৈছে, মোৰ এনেকুৱা শ্ব' গৈছে, আপোনাৰো শ্ব' হৈ যাব। তাৰপিছত আপুনি IRCTC একাউণ্ট দিয়া আছে, ইয়াত আপুনি ক্লিক কৰিব। ইয়াত আপুনি ক্লিক কৰাৰ পাছত চাবলৈ পাইছে প্ৰথমত এইটো দিয়া আছে মানে এড IRCTC ইউজাৰ ID। তাৰপাছত ইয়াত ছেকেণ্ডত দিয়া আছে ক্ৰিয়েট IRCTC একাউণ্ট। তাৰপিছত তলত চাবলৈ পাইছে থাৰ্ডত দিয়া আছে ফৰগট IRCTC ইউজাৰ ID। তাৰপিছত ফৰগট IRCTC পাছৱৰ্ড আৰু চেঞ্জ পাছৱৰ্ড দিয়া আছে, মানে IRCTC পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰিব আপুনি। মই প্ৰথমত এড IRCTC ইউজাৰ আইডিত ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ ইউজাৰ আইডিটো আপুনি টাইপ কৰিব। মই ইয়াত মোৰ ইউজাৰ আইডিটো টাইপ কৰি দিছোঁ। তাৰপিছত আপুনি ৰাইট ছাইডত চাবলৈ পাইছে প্ৰচিড দিয়া আছে, আপুনি প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত আপুনি ক্লিক কৰা হোৱাৰ পাছত আপোনাৰ ইউজাৰ আইডিটো ইয়াত মানে এড হৈ যাব। মোৰ ইয়াত এড হৈ গ'ল, চাবলৈ পাইছে ইউজাৰ আইডিটো, চাবলৈ পাইছে মোৰ ইয়াত ইউজাৰ আইডিটো এড হৈ গ'ল। ইউজাৰ আইডিটো এড হৈ যোৱাৰ পাছত মানে আপুনি কনফাৰ্ম টিকেট এপৰ পৰা টিকেট বুকিং কৰিব পাৰিব। মানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।